ছাত্ৰ-ছাত্ৰীসকল, লেটছ ট্ৰাই উইথ হিতেশ নামৰ ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি ইংৰাজী গ্ৰামাৰৰ ৰচনা লিখাৰ এছে ৰাইটিঙৰ ডিউটিজ অফ ষ্টুডেণ্ট বা ছাত্ৰৰ কৰ্তব্য বা ষ্টুডেণ্টছ লাইফ বা ছাত্ৰৰ জীৱন নামৰ এই ৰচনাখন আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে মনোযোগ দিবা। ইন্ট্ৰডাকশ্যন আৰম্ভণি। ষ্টুডেণ্টছ আৰ দ্য ফিউচাৰ হোপ অফ এ কাণ্ট্ৰি। ছাত্ৰসকল হৈছে এখন দেশৰ ভৱিষ্যত আশা ভৰসাৰ থলী। ফিউচাৰ লাইফ অফ এ পাৰ্চন ডিপেণ্ডছ মেইনলি অন প্ৰপাৰ এডুকেশ্যন এণ্ড ট্ৰেইনিং ইন ষ্টুডেণ্ট লাইফ। এজন ব্যক্তিৰ ভৱিষ্যত জীৱন নিৰ্ভৰ কৰে ছাত্ৰ অৱস্থাত তেওঁ লাভ কৰা শিক্ষা আৰু প্ৰশিক্ষণৰ ওপৰত। সেইবাবে the students should use their time for gathering or improving the various knowledges. সেইবাবে ছাত্ৰ ছাত্ৰীসকলে এই সময়ছোৱাত বিভিন্ন বিষয়ৰ জ্ঞান সংগ্ৰহ কৰিব লাগে আৰু উন্নত কৰিব লাগে। প্ৰাইমাৰী ডিউটি মুখ্য কৰ্তব্য। The main duty of a student is to study and learn more. এজন ছাত্ৰৰ মুখ্য কৰ্তব্য হৈছে যিমান পাৰি বেছিকৈ শিকা আৰু পঢ়া। He must acquire the good qualities. তেওঁ আৰু কিছুমান গুণ আয়ত্ত কৰি লাগিব, লাইক অবিডিয়েঞ্চ বাধ্য হোৱা, পাঞ্চুৱেলিটি নিয়মানুৱৰ্তিতা, অনেষ্টি সাধুতা, হাৰ্ড ৱৰ্কিং কঠোৰ পৰিশ্ৰমী হোৱা, ট্ৰুথফুলনেছ আৰু সত্যবাদী হোৱা। He should be studious and hard working. তেওঁ কঠোৰ পৰিশ্ৰমী আৰু অধ্যয়নশীল হ'ব লাগিব। ডিউটিজ ফৰ পেৰেণ্টছ। অভিভাৱকৰ প্ৰতি কৰ্তব্য। Students belong to a family and he must respect his family and their sentiments and identity. ছাত্ৰজন নিশ্চিতভাৱে এটা পৰিয়ালৰ অন্তৰ্গত আৰু তেওঁ সেই পৰিয়ালটোৰ আৱেগ আৰু পৰিচয়ক সন্মান জনাব লাগিব। A student must respect and love his parents. এজন ছাত্ৰই তেখেতৰ মাক দেউতাকক সন্মান আৰু মৰম কৰিব বা ভাল পাব লাগিব। He must sign his family's name and image. তেওঁ ভৱিষ্যতে সেই পৰিয়ালটোৰ নাম উজ্জ্বল কৰিব লাগিব। ডিউটিজ ফৰ দ্য ছ'চাইটি। সমাজৰ প্ৰতি কৰ্তব্য বা সমাজৰ প্ৰতি ছাত্ৰ এজনৰ কৰ্তব্য। এ ষ্টুডেণ্ট ইজ এ পাৰ্ট অফ ছ'চাইটি। ছাত্ৰজন সমাজৰ এটা অংশ এণ্ড হি মাষ্ট হেভ ডিউটিজ ফৰ হিজ ছ'চাইটি। আৰু তেওঁৰ নিশ্চয়ভাৱে সমাজৰ প্ৰতি কিছু কৰ্তব্য আছে। হি মাষ্ট ডু ছ'চিয়েল ছাৰ্ভিচ এজ ফৰ পচিবল। আৰু তেওঁ নিজৰ সাধ্য অনুসাৰে যথাসম্ভৱ সমাজৰ প্ৰতি দায়িত্ব পালন কৰিব। হি মাষ্ট হেল্প দ্য পিপুল ডিউৰিং দ্য টাইম অফ ফ্লাড, আৰ্থকুৱেক অৰ এনি আদাৰ ইমাৰ্জেঞ্চি। তেওঁ বানপানী বা ভূমিকম্প বা তেনেধৰণৰ জৰুৰী সময়ত সমাজক সেৱা আগবঢ়াব। হি কেন জইন দ্য প্ৰগ্ৰেম লাইক ব্লাড ডোনেশ্যন, এফৰেষ্টেশ্যন, লিটাৰেচি প্ৰগ্ৰেম। তেওঁ বৃক্ষৰোপণ, ৰক্তদান, তাৰপিছতে শৈক্ষিক অভিযান এনেধৰণৰ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিব পাৰে। ডিউটিজ ফৰ চেল্ফ কেৰিয়াৰ এণ্ড হেল্থ। নিজৰ স্বাস্থ্য আৰু কেৰিয়াৰৰ প্ৰতি কৰ্তব্য। এ ষ্টুডেণ্ট মাষ্ট বি কেৰিয়াৰ চেণ্ট্ৰিক এণ্ড ষ্টাডিয়াছ। এজন ছাত্ৰ অধ্যয়নশীল আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি মনোযোগী হ'ব লাগিব। হি শুড ট্ৰাই টু বি এক্সেলেণ্ট ইন হিজ ৱৰ্ক। তেওঁ নিজৰ কামত সম্পূৰ্ণ পাৰ্গত হ'বলৈ যত্ন কৰিব লাগিব। হি মাষ্ট টেক কেয়াৰ অফ হিজ হেল্থ। তেওঁ তেওঁৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। হি মাষ্ট ডু ফিজিকেল এক্সাৰচাইজ ৰেগুলাৰলি। তেওঁ নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰিব লাগিব। কাৰণ টুডেজ ষ্টুডেণ্ট ইজ দ্য ফিউচাৰ চিটিজেন অফ আৱাৰ কাণ্ট্ৰি। আজিৰ ছাত্ৰজন কাইলৈ আমাৰ দেশৰ নাগৰিক হ'ব। কনক্লুজন, সামৰণি বা মন্তব্য ইয়াত আমি এনেদৰে লিখিব লাগিব। If a student acquires knowledge, strong willpower, good character and well-determined aim. যদি এজন ছাত্ৰই এই বয়সত সঠিক জ্ঞান লাভ কৰে আৰু নিজৰ সঠিক ইচ্ছাশক্তি নিৰ্মাণ কৰিব পাৰে আৰু এটা সুন্দৰ কেৰেক্টাৰৰ অধিকাৰী হয় আৰু এটা নিৰ্দিষ্ট লক্ষ্যত আগুৱাই যায়, তেতিয়া then he or she is sure to prosper and they will be able to lead the nation and guide its destiny. তেতিয়াহ'লে তেওঁ নিশ্চয় ভৱিষ্যতে নিজে সফল হ'ব পাৰিব আৰু দেশখনক নেতৃত্ব দি আগুৱাই লৈ গৈ ইয়াৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰিব।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা বুলি মই ভাবিছোঁ আৰু তোমালোকে যদি মোৰ ইংৰাজী গ্ৰামাৰৰ আন ভিডিঅ'সমূহ চাবলৈ ইচ্ছা কৰা তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে তাৰ পৰা চাব পৰা আৰু তোমালোকে বন্ধু নামৰ মোবাইল এপটি ডাউনলোড কৰি লৈ তাৰ গ্ৰামাৰ ছেকশ্যনত মোৰ ভিডিঅ'সমূহ পাবা আৰু তোমালোকক লেটছ ট্ৰাই উইথ হিতেশ চেনেলটোত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈকে সামৰিছোঁ ধন্যবাদ।